গাইজ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি গৈ আছোঁ অইল মাৰ্কেট চব্জি আনিবলৈ। তো গাইজ আমি ইয়াত চব্জি কি খাওঁ সেইটো আপোনালোকক দেখাই আছোঁ। এতিয়া আমি পাই গৈছোঁ গেটৰ ওচৰত, কলেজৰ গেট পৰা ওলালোঁ। এতিয়া অলপ আগত দেখাই আছোঁ। এইটো হৈছে আমাৰ ৰাস্তাখন। তো গাইজ এতিয়া জয়নগৰ পালোঁ। সেই এইফালে চাওক ধুনীয়া ধুনীয়া ছোৱালী আহি আছে কলেজলৈ। এতিয়া আমি গৈ আছোঁ এতিয়া। এইটো চাওক ছোৱালী চাওক। তো গাইজ এতিয়া মেইন হাইৱেত আহি পালোঁ। এইটো হৈছে মেইন হাইৱে। এতিয়া এইটো চাইড হৈছে অইলৰ ফিল্ড, এফালে অইল, এফালে টাৱাৰ আছে। পলটল এফালে চাগে ৰেড লাইট জ্বলি আছে, অকণমান ৰখিব লাগিব চাগে। খালি আমি অকণমান ডাইৰেক্ট যাবলগীয়া হৈছে। এইফালে চিধাকৈ গ'লে আপুনি পাব এইফালে ডেইলি বজাৰ, আৰু আমি এইফালে আহিলোঁ অইল মাৰ্কেট ফালে। এতিয়া অলপ শান্তি পাইছোঁ, ভালকৈ গাড়ী চাড়ী ইমানকৈ নাই। এফালে চাওক অইলৰ বিল্ডিংবোৰ এফালে আছে। এইটো হৈছে অইলৰ মেইন গেটখন। এয়া হৈছে ক্লক টাৱাৰ, দুলীয়াজান অইল টাউনত থকা ক্লক টাৱাৰটো। এইফালে আছে পূৰা বিল্ডিং, ভাল ভাল বিল্ডিং আছে। এইফালে আছে ফায়াৰ ব্ৰিগেড আগত অইলৰ। তো এতিয়া গাইজ আমি পাই গৈছোঁ অইল মাৰ্কেট। অইল মাৰ্কেটত সোমাই দেখিছোঁ গৰুকেইটা পূৰা ধুনীয়াকৈ বহি আছে। তো এতিয়া চব্জি বজাৰত সোমালোঁ। চব্জি বজাৰত সোমাই দেখিছোঁ পূৰা ধুনীয়া ধুনীয়া চব্জি পূৰা আছে। এতিয়া কি ভাল লাগে সেইকেইটা লৈ ল'ম। তাৰপৰা আপোনালোকক দেখাইছোঁ কি লৈ ল'ম। এয়া চাওক ধুনীয়া ধুনীয়া ফুলকবি, বন্ধাকবি, আলু, পিঁয়াজ আছে, বিলাহী। ইয়াতো পূৰা ৰঙা ৰঙা বিলাহী দেখি পাইছোঁ, কি ধুনীয়া লাগিছে দেখি কিনে। খালি বহুত দাম লয় ইয়াত। চব্জিৰ দাম বহুত বেছি পায়। এই দুটা মোনাতে 700-800মান হৈ গ'ল আমাৰ পূৰা ভৰি গ'ল। তো গাইজ এতিয়া আনি পালোঁ, এতিয়া চব্জি আনি পালোঁ। এইখিনি মূলা, এইখিনি দাংবডি, এইফালে আছে আপোনাৰ বন্ধাকবি, এই তলতখিনি আছে ফুলকবি, আৰু ইয়াত আছে দুটা ৰঙালাও। গাইজ শিলিখা আছে, এইটো শিলিখা পূৰা লাগি আছে শিলিখা। গাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভালে পালে, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।